7ত পঢ়া ছোৱালীজনী যে তই মেছেজ কৰাই আছ এই চুডু ভাই তোক লাগে নেকি মছলা তই আৰু মোৰ নাম্বাৰ তই মেছেজ কৰিবি এই কুত্তা বনি তোক চা কণী ভাঙিম মই চুটমাৰণী ল'ৰা खराब शुरू करते हैं बिना किसी बकचोदी के। নমস্কাৰ আপোনালোকে চাই আছে এতিয়া মাধুৰ্য ফৰেক্স আজি আমাৰ লগত আছে দুজন ব্যক্তি ককা আৰু চকুৰ আলি এয়া আমাৰ চকুৰ আলি আৰু এয়া আমাৰ ককা ককা নমস্কাৰ ককাৰ কিন্তু মোচনেই বেলেগ দেই চুপ চুপ ককাৰ ইমান খং কিয় ৰ'ব ৰ'ব ককা কল এটা আহিছে মই উঠাই লওঁ অঁ চেফ নাই দেখোন হেল্ল' কাক বিচাৰিছে চকুৰ আলি হয় হয় মোৰ লগতে আছে আপুনি কওক তেখেতে শুনি আছে তই এই 7ত পঢ়া ছোৱালীজনী যে তই মেছেজ কৰাই আছ এই চুডু ভাই তোক লাগে নেকি মছলা তই আৰু মোৰ নাম্বাৰ তই মেছেজ কৰিবি এই কুত্তা বনি তোক চা কণী ভাঙিম মই চুটমাৰণী ল'ৰা এইবোৰ কি শুনিছোঁ মই আলি আমাৰ মাজত যি তইনো বাৰু সেই সৰু 7ত পঢ়ি থকা ছোৱালীজনীক ফোন মেছেজ কৰিব লাগেনে বাৰু ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন হে ককা আপুনিও যে আৰু দেই সি কান্দিছে আপুনি দেখা নাইনে বাৰু ৰাজনীতি ছাৰ ইয়াত আমি শুনি বহুত মই দুখত হৈ আছো আমাৰ মাজত হে ককা আলিৰ আকৌ খং উঠিব লাগিলে আপোনাক দিব চোৰ ডকাইত টকা ঘটা কুকুৰ এটা মাৰ পেলোৱা কেলা ভাত কাক দম দি আছা ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন আজি মই পাই সোমাই দিম শুন সাহস আছে দেখুৱাই দিয়া চি ইউ কাক দম দি আছা মই তৰ্জি বনাই নগৈ হে ৰ'ব কাজিয়া নকৰিব হে ৰ'ব তাক শাসনত পৰিণত কৰি কাক দম দি আছা কেলা টকা লোভত পাতি ল'বলৈ আহিছ আপোনাৰ দুজনে কাজিয়া কৰি আছে ন আচ্ছা ভণ্টি হৰিনাম এটাকে গোৱা তীব্ৰ কাজিয়া লাগি আছে কোৱা তুমি হৰিনাম এটাকে গোৱা ককাৰ খঙৰ উৎপাতত বিদায় ল'লে চকুৰ আলিয়ে কিন্তু আমাৰ লগত আছে এতিয়া ককা কিন্তু আপুনি চকুৰ আলিতকৈ হিন্দী ভালকৈ ক'ব নাজানে দেই मत बोलो हम पूरे इसका ले चलेगा वो सब बाद में करो বাৰু ককা আপুনি হিমন্ত মামাৰ বিষয়ে কি ক'ব চোৰ ডকাইত টকা ঘটা কুকুৰ এটা মাৰ পেলোৱা কেলা ককা আপুনি এইবোৰ কিনো কৈ আছে বেয়া কথা নক'বচোন চুপ চুপ বাৰু ককা হিমন্ত মামাই আমাৰ দেশখন কম ধুনীয়াকৈ চলাই আছেনে ই বালৰ কেলা হেমন্তই বিদ্বেষ চলা আপুনি হিমন্ত মামাৰ বিষয়ে ইমান বেয়াকৈ কৈছে যে বেয়া পাইছ নেকি নাই পোৱা বেয়া পাইছ নেকি নাই পোৱা খাও মা কচম কিন্তু ককা হিমন্ত মামাই কিন্তু আমাৰ দেশখন বহুত উন্নতি কৰিলে ন কাঠিন তলত ডিপু মোক বিক্ৰী কৰিলে দিগবৈ সেইটো হয় বাৰু কিয় মই নাজানো 1 কেজি দালি কিনি পাইছ নাই পোৱা 1 লিটাৰ মিঠাতেল কিনি পাইছনে নাই পোৱা কিয় কিনো মিঠাতেল দালি কিনাৰ লগত লাগি আছে হে আপুনি বেলেগ কথা নাই নেকি খবৰদাৰ মোৰ মুখখন বৰ বেয়া আপোনাৰ মুখখন বেয়া বুলি মই গম পাওঁ কিন্তু হিমন্ত মামায়ো বহুত ভাল কাম কৰিছে দিয়কচোন চাউল দিছে আটা দিছে আৰু ঘৰো দিছে নহয় লেওৰা কেলা ইফালে গা মাৰি দিছে বাৰু ককা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে আপুনি কি ক'ব ভাণ্ডকী ইয়াৰ নিচিনা ভাণ্ডকী নাই তাৰ পৰিয়াল নাই তাৰ গৃহ সংসাৰ নাই কি বুজি পাব তোৰ মোৰ গৃহ সংসাৰ আছে আমি বুজি পাইছোঁ वाह खराब हो जाएगा मैं मार
अम्मा बहन पे आ जाऊंगा मैं इनकी अम्मा बहन पे आ जाऊंगा मैं। চুপ চুপ गजब बेइज्जती है। ককা দুইজনে স্পেচিয়েলকৈ চাহ অকণ খাই লওঁ আৰু আজিলৈ ইমানতে সামৰণি মাৰোঁ ন। চুপ চুপ